हेलो एवरीवन गुड मर्निंग কি খবৰ আশা কৰোঁ সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত মোৰো ভালে আৰু আজি ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰিছোঁ মাহঁতৰ ঘৰত আজি নেক্সট ডে হয় তো আজি দিনটো কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু মোৰ ভিডিঅ' যোনে যোনে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই মাক অকণমান কামত সহায় কৰোঁ বুলি ভাবিছোঁ মায়ে বেছিজনী অকলে কৰি থাকে তো মই অকণমান চোতাল সাৰি দিওঁ ঘৰ সাৰি দিওঁ আৰু চাই থাকক এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এফালে দেখা পাইছে মই ভণ্টিক চুলি ফনিয়াই দি আছোঁ আৰু তাই নিজে চুলি ফনিয়াব নেজানে তাই অকণমান সৰু হৈ আছে যে আৰু তাইৰ চুলিখিনি অকণমান দীঘল বেছি সেইকাৰণে তাই ভালকৈ চুলি ফনিয়াব জনা নাই আৰু তাইক হেনো আজি বেনি গুটি দিব লাগে সেইকাৰণে মই বেনি গুটি আছোঁ মায়ে হেনো আগতে বেনি গুটি নিদিয়ে অকল চুলি ফনিয়াই বান্ধি কিনি পঠিয়াই দিয়ে আৰু মাৰ উৎপাদো হয় যিহেতুকে ভাইটিকো উলিয়াই মেলি পঠিয়াবলগীয়া হয় আকৌ ভণ্টিকো সেইকাৰণে বেনি গুটি নিদিয়ে হেনো আজি মোক লগ পাই বেনি গুটিবলৈ ক'লে মইতো বেনি গুটি দি আছোঁ আৰু এফালে দেখা পাইছে হৈ গৈছে আৰু এফালে ভাইটিও ওলাই আছে স্কুললৈ যাবলৈ আৰু এফালে দেখা পাইছে ভাইটি ওলাই গৈছে স্কুললৈ আৰু বেগ নিনিয়াকৈ গৈছে স্কুল চাচোন এফালে দেখা পাইছে ৰাস্তাৰ লগৰ ৰখি আছে আৰু সিহঁতক দেখি মোৰে মনত পৰি গৈছেগে মোৰ আগৰ দিনবোৰ স্কুললৈ যাওঁতে আমি এনেকেই গৈছিলোঁ গোটেইকেইজনী লগৰ মিলি কিনে একেলগত ওলাই যাওঁ হ'লে আৰু সিহঁতক দেখি কিনে মোৰ বহুত মনত পৰিছে লগৰবোৰ স্কুলৰ সৰু হৈ থাকোঁতে যোৱা লগৰবোৰলৈ আৰু মোৰ আগৰ লগৰবোৰে যদি ভিডিঅ' চাইছে কমেণ্ট কৰিবি দেই আৰু এইফালে দেখা পাইছে এতিয়া মই গৈ আছোঁ বাইহঁতৰ ঘৰলৈ আৰু বাই ভিনদেউ আহিছে মোক নিবলৈ বাইহঁতৰ ঘৰলৈ আৰু ঘৰলৈ আহিলে বাইহঁতৰ ঘৰলৈ যোৱা হয়ে বাৰু এফালে বেটাই আৰু মই ধুনীয়াকৈ গৈ আছোঁ আৰু আজি বাইক লগ পাই বহুত বেছি ভাল লাগিছে বাইক তেনেকৈ লগ পোৱা নহয় ঘৰলৈ আহিলেহে ভালকৈ লগ পোৱা হয় নহ'লে লগ পোৱা নহয় বাই কামত বহুত ব্যস্ত হৈ থাকে আৰু ময়ো তেনেকৈ ঘৰলৈ অহা নহয় বহুত দিনৰ পাছতহে আহোঁ আৰু ফোনতো তেনেকৈ কথা পতা নহয় বাইৰ দোকান আছে যে কামত বহুত ব্যস্ত হৈ থাকে পাৰ্লাৰ আৰু তেলৰ দুটা আছে আৰু বাইৰ ষ্টুডেণ্টো আছে সেইটো কাৰণে বাই ফোনতো তেনেকৈ কথা পাতিবলৈ সময় নহয়গৈ বাই বহুত হাৰ্ড ৱৰ্কিং হয় মোৰ লিখীয়া কাম নকৰা নহয় আৰু বিশেষকৈ বাইক বহুত বেছি ভাল লাগে মোৰ প্ৰতিটো খোজতে প্ৰতিটো দুখ কষ্ট সকলোতে বাই থিয় দিয়ে সেইটো কাৰণে বহুত বেছি ভাল লাগে বাইক আৰু বা হৈছে পাপাৰ লক্ষ্মী ছোৱালী ছটেয়া কৈছে তোমাক ছটেয়া চচমাটো পিন্ধোতে পিন্ধি লওঁতে কান্দিছিলে খুলি দিয়াৰ লগে লগে আকৌ ভাল পালে কলেজ আছে যে এক্সাম ৰূপাবাই নাই নি ৰূপাবাই कितना का बड़ा हो गया मंकी रूपा है रंगालाव আৰু এইফালে দেখা পাইছে বাইহঁতৰ ঘৰত দেখিছোঁ এইটো মছলা চছলা থ'ব পাৰি চব থ'ব পাৰি আৰু মই ৰেচিপি ভিডিঅ' বনাই থাকোঁ যে মোক প্ৰয়োজন হয় মই ল'ব লাগিব ধুনীয়া লাগিছে ন আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে ভঙা চিঙা এইটো চলাবা দেই কৰিবা দেই চুচু কৈছা নেকি কৈছে নি ইয়াত ক'ত পানী আছিল বেটা ধুই টিকি নহয় গাড়ীখন ধুৱে নেকি তুমি লোৱাচোন ৰিমট গাড়ীটো চলাবা ৰিমট গাড়ী ধৰিব লাগিব না ক'ত অঁ দাদা কোৱাচোন ভুং লোৱা আকৌ ভুং বহাচোন ভুং আৰু এইফালে দেখা পাইছে বেটাৰ সৰু হৈ থকা ফটো কিমান ধুনীয়া আছিলে কিউটি পাই আছিলে বাইহঁতৰ বেটা আৰু একপিও ইয়াত আছে আৰু একপি মই সেই মোবাইলত প্ৰতিযোগিতাৰ কাৰণে দিছিলোঁ ময়ে দি দিছিলোঁ সেই কপিয়ে উলিয়াই থৈ দিছে
এফালে দেখা পাইছে বাই শাক বনাই আছে, মাংস শাক। ধুনীয়া হৈছে, খোৱাৰে কথা আৰু এতিয়া। এফালে দেখা পাইছে এতিয়া বাই ইমান ধুনীয়াকৈ ফুল চুল ৰুই থৈ দিছে, চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু ফুল চুলৰ নাম নেজানো দেই, এইবোৰ মই কি ফুল হয় জানো, কিন্তু ধুনীয়া লাগিছে। এইটো এল'ভেৰাই নেকি জানো, এল'ভেৰাৰ নিচিনাই লাগিছে, হয় হ'বলা, মই চিনিয়ে নাপাওঁ ভালকৈ। আৰু এইজোপা কিমান ধুনীয়া লাগিছে ন। আৰু এইফালে দেখা পাইছে ইয়াত থৈ দিছে এজোপা বগোৱা ফুল হয়, খটখটি ওচৰতে থৈছে বগাব। আৰু এইফালে চাক ধুনীয়া লাগিছে ন, সেইজোপা ওপৰলৈ বগাই যাব। আৰু এইফালে ভিন্দৰ গাড়ীখন, আৰু এইফালে ফুলবোৰ, আৰু এইফালে সোমাই গৈ এইফালে ভিন্দৰ বসন্তীখন, আৰু এইফালে সোমাই গৈ এইফালে ধুনীয়া এটা বস্তু আছে, এইটো চাওক ধুনীয়া লাগিছে, কোনোবা সোমাই আহিলে গম পাই যাব। আৰু এইফালে দেখা পাইছে বেটাক লৈ এতিয়া বাই ভিনৈ যুঁজি আছে, বাই এবাৰ লগৰ বেটা এবাৰ লগৰ। এইফালে মই ভিডিঅ' কৰা দেখি একে বাইলৈ গুচি আহিছে। এইফালে দেখা পাইছে এতিয়া আমি ভাত খাবলৈ বহি ল'লোঁ, চবেই গোটেইখনে তলতে বহি লৈছোঁ, আৰু ময়ো তলতে বহিছোঁ, বেটা ওচৰতে বহুৱাই আছোঁ, থৈ দিছোঁ। আৰু মায়ে আনি কিনে গাৰু চাৰু দি দিছে, পৰিলে দুখ পাব বুলি। এইফালে দেখা পাইছে এতিয়া আমি খাম আৰু এতিয়া ভাত খাই ঘৰলৈ যাম। আৰু এতিয়া মা মই যাবলৈ লৈছোঁ, মাহঁতে ঘৰ বনাই আছে, তালৈ যাম, বেলেগ এটা জেগাত বনাই আছে বাৰু, তালৈ যাম। আৰু বেটা শুই আছে, বেটা উঠিলে যাম বুলি লৈছোঁ। আৰু ভিডিঅ'টো আজিৰ দিনটো কি হয় দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি হয় কি নহয়। আৰু এতিয়া যামেই, যাবলৈ লৈছোঁ, এবাৰ ওলালোৱে মই, মা ওলাই আছে, তো আপোনালোকে চাই থাকক। এইফালে এতিয়া গৈ আছোঁ, মা মই বেটা ঘৰ বনোৱা জেগালৈ আহি পালোঁ, আৰু বেছি দূৰ নাই, পামহি এতিয়া। আপোনালোকে আৰু দেখিব পাইছে, এইটো চাওক কিমান টোপোলা লৈ আহিছে, মিস্ত্ৰী কাম লাগি আছে, চাহ দিব লাগিব, সেইকাৰণে মায়ে একে টোপোলা চচ টচ কটাৰী চটাৰী চব লৈ আহিছে। আৰু এইফালে ঘৰ বনাই আছে, এইফালে মা আৰু বেটা গৈ আছে, মই পাছে পাছে আহি আছোঁ। আৰু এইফালে দেখিছেনে পানী ফিল্টাৰ কৰা আগৰ পকা ৰিং বনাই পানী ফিল্টাৰ কৰে হ'লে। আৰু এতিয়া চাওক কেনেকৈ ৰুই থৈ দিছে, ডাঙৰেই হ'ল। ৰঙালাও নহয়, জাতিলাও। এইফালে চাওক বাৰী মূলা ডাঙৰে হৈছে। এইফালে কি হয়, ধনিয়া, এফালে সৰিয়হ, আলু, আৰু এইফালে ঘৰ। পাপাইও ৰখি আছে, মই আহি আছোঁ। মানুহ কাম লাগি আছে, দেখুৱাই আছোঁ। এইফালে দেখিছেনে পাপাই কিনাৰে কিনাৰে তামোল ফুলি ৰুই থৈ দিছে, এফালে নেমু, আৰু কি জলকীয়া লাগি আছে, এইটি লাগি আছে, দুটিমান লাগিছে, সৰু সৰু হৈ আছে। আৰু এইবোৰ কি ৰুই থৈছে, জলকীয়া পুলি কিবা কিবি এসোপা ৰুই থৈ দিছে পাপাই। এফালে বনাই আছে ঘৰ। এফালে দেখা পাইছে মায়ে জুই জ্বলাবলৈ লৈ আছে, চাহ বনাই দিবলৈ মিস্ত্ৰীক। আৰু মায়ে বকি বকি চাহ বনাইছে, কাৰণ মিস্ত্ৰী এজনে আহিলে, সিকেইজন নাহিলে, সেইকাৰণে খং উঠি আছে। তো সেই মানুহজনকে বকি বকি
I don't know. এতিয়া আমি চাইকেল চলাবলৈ যাওঁ বহুত দিন চাইকেল চলোৱা নাই আজি বহুত দিনৰ মই চাইকেল চলাম দেখুৱাই আপোনালোকক দেই মই চলাং ক কেলে আয়ো Coba ngok ke bawah. Ngom lagi lagi. Alam lagi tapi. Rok চলাই লং বহুত দিন চলোৱা Bawa din kan kan নচলাব। কলেজলৈ যাওঁতে আমি চাইকেল চলাই যোৱা আয়ু কৰে। এফালে চাক ভণ্টিয়ে চাইকেল চলাবলৈ শিকিলে চাইকেল চলাই গৈছে খুব জানিছে একেবাৰে এফালে মই অকণমান চলালোঁ বহুত দিন চলোৱা নাই হ'লে কলেজত পঢ়ি থাকোঁতে চাইকেল লৈ কলেজলৈ গৈছিলোঁ এতিয়া কেইবছৰ হ'ল ঠিকনাই নাই চাইকেল নচলোৱা ঘূৰাব পাৰা নাই ঘূৰাইছা ঘূৰিছ দে পাৰিছ দে ডাঙৰ হ'লে আৰু পাৰিবি ভালে পাপাই বেটাক লৈ আছে আৰু এইফালে দেখা পাইছে আমি ৰাতি গৈ আছোঁ বৰ্তাহঁতৰ ডাঙৰ বাইদেউৰ ঘৰলৈ ভাত খাবলৈ মাতিছে তালৈ গৈ আছোঁ এতিয়া পিছবেলা হাজবেণ্ডো আহিলে এতিয়া আমি গোটেইখনে গৈ আছোঁ বা ভিনদেউ মই হাজবেণ্ড আৰু বাহঁতৰ বেটা আৰু এইফালে ভিনদেউ বাৰ ল'ৰা হয় এইফালে আমি গোটেইখনে গৈ আছোঁ ভাত খাবলৈ ৰাতি এফালে দেখা পাইছে বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ আজি আমি ভাত খাবলৈ আৰু এইফালে দেখা পাইছে ভিনদেউ হাজবেণ্ড আৰু এইফালে বাহঁতৰ বেটা চবে ভাত খাই আছে আৰু এতিয়া বাই মই আৰু ডাঙৰ বাইদেউ আমি তিনিজনীয়ে ভাত খাব আছোঁ আমি খাই লওঁ আৰু ঘৰলৈ গৈ ভিডিঅ' কৰা নহ'বই চাগে টোপনি ধৰিছে আৰু বহুত দেৰি হৈ গৈছে সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আপোনালোকক আজিলৈ বাই বাই আৰু এইফালে ডাঙৰ বাইদেউৰ ভিনদেউক দেখুৱাবলৈ থাকিলেই নহয় এইফালে ডাঙৰ ভিনদেউ আজিলৈ বাই বাই